There is a terrible forest destruction operation in Karbi Anglong. There are many valuable timber trees in the area of Borlangfer forest zone in Karbi Anglong. Who will now wipe the tears of the Borlangfer forest adjacent to Difu, the capital of Karbi Anglong? Once valuable trees like teak, gomari, holok, bogi, poma, bonsum, tita, sofa, koroi, etc. are said to be in the forest today. But now the only job of the forest workers is to smuggle timber immediate rescue operation. এটো গাঁও মানুহ হ'ব এটো কলম দি থৈছে আৰু মানে এটো চাৰিফালে এনেকা ৰাউন্ড কৰিলে মানে গছটো মৰি যাব তো মৰি যাব মানে ফৰেষ্টৰ মানুহ মানে এনেকৈ থাকিব আৰু বাচনত যদি কোনোবা যদি কাটে আমি ধৰি আনে আৰু কিন্তু আপোনালোকে নিজে নাকাটো আমি গাঁৱৰ মানুহে কাটে নে বেলেগ কোনোবা চোৰাং বেপাৰীয়ে কাটে চোৰাং বেপাৰী হ'ব খেতি কৰা মানুহবিলাক দখৰদাৰী মানুহ হ'ব সেইবিলাক আৰু চোৰাংটো হৈ থাকে আৰু কিন্তু আমি ইমান পেট্ৰলিং যায় আৰু তাৰপিছতো বাধা দিব পৰা নাই পালেতো আমি ধৰি আহে কোনে এইটো কাম কৰিছে আপোনালোকে গম পায় নাপায়তো গম নাপায় কাৰণ ইয়াত মানুহৰ ইয়াত সেই দিশৰ পৰা আহে ডিফুৰ পৰা কোন আহে ফৰেষ্টৰ মানুহ নে বেলেগ নহয় চোৰাংবিলাক হ'লে আমি খেদাই ফুৰে আৰু না যদি পালে আমি ধৰি লৈ যায় আৰু অফিচত বহুত ধৰিলে মানুহ কেইজন ধৰা পৰিছে মানুহটো বহুত ধৰিছে মানুহ এবছৰো ধৰিলেও আৰু মেচিন আজিকালিতো আগৰ নিচিনাটো হেমচিং আজিকালি নাই মেচিনত বহুত ধৰিলোঁ মেচিনো ইয়াৰ পৰাও এইখিনিৰ ভিতৰত হৈছেনে এনেকুৱা ধৰিলোঁ কিমান দিনৰ আগত হৈ গ'ল দিনটো মানে ইমান টাইমটো কোৱা নাই ইমান দিন বুলি কিন্তু আমি যদি পেট্ৰলিং দি যায় দেখা পালে ধৰি যায় আৰু প্লাছ আৰু যদি নোৱাৰে অফিচত ফোন কৰে আৰু আহে ষ্টাফ মানুহ ৰেঞ্জৰ পৰা পঠাব প্ৰটেকশ্যন পাৰ্টি আহি ধৰি লৈ যায় পাৰ্টিহে পায় আৰু মাৰটো যদি পাৰে আমি কেৰিং কৰি আনে আৰু যদি মাৰ যদি পাই যায় আমি অফিচত জনাওঁ মাৰটো আমুক জেগাত আছে বুলি অফিচত ফোন কৰি পেলাই অফিচত মানুহ আহে আৰু That we are not saying is a simple comment admitted by the forest workers themselves. Our on-the-spot investigation has exposed every crop and deforestation in Borlangfer forest. There are many forest employees who are conscious of their work every day. We have to look at the tendency of the simple villager to satisfy their hunger. We have to look at the social responsibility of the government, forest department and the people. There are many timber thieves in Difu who frequently appear in this forest area. What is the role of the Hanse, Kramsa, Teron and Pearl title holders in this reserve forest? And finally, the yellow character of the journalist will be revealed in its next report.